এয়া আকাশবাণী নগাঁও। আৰম্ভ কৰিছোঁ ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ৰ সৌজন্যত প্ৰচাৰিত অনুষ্ঠান কৃষকবাণী। এই কণ্ঠটো নিশ্চয় সকলোৰে চিনাকি। আকাশবাণী নগাঁৱৰ বিভিন্ন অনুষ্ঠানত আপুনিও নিশ্চয় এই কণ্ঠটো শুনিছে। এই কণ্ঠটোৰ আঁৰৰ ব্যক্তিজন হৈছে ইমৰান হুছেইন। ধৰ্ণা প্ৰতিবাদ জুমুঠি জ্বলালে সমস্যা সমাধান নহয়, বৰঞ্চ সমাজখন বেছি বিশৃংখল হৈ যায়, ক্ষোভৰ জন্ম হ'ব। কিন্তু এইটো এটা গণতান্ত্ৰিক গণতন্ত্ৰ। নগাঁৱৰ নিবাসী ইমৰান হুছেইন ডাঙৰীয়াই অকল আকাশবাণীতেই নহয়, বিভিন্ন চিনেমা চিৰিয়েল আদিত অভিনয় কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছে। মানুহৰ সেৱাৰ বাবে কৰা সকলো কামেই গডে মাফ কৰি দিব। ইউ আৰ কমিটেড টু মেনকাইণ্ড, চ' গড উইল ডেফিনেটলি ফৰগিভ ইউ। নাট্যকাৰ পৰিচালক হিচাপেও তেওঁ কেইবাবাৰো আত্মপ্ৰকাশ কৰিছে। বেহৰবাৰী আউটপোষ্ট, সুন্দৰপুৰ গেষ্ট হাউচ, দৈৱকী, ৰং, ফাগুন, বিছা, আৰাধনা আদি বিভিন্ন জনপ্ৰিয় চিৰিয়েলত অভিনয় কৰি দৰ্শকৰ মন জয় কৰা অভিনেতা ইমৰান হুছেইন দেৱৰ শৈশৱ, কৰ্মক্ষেত্ৰ আদিৰ বিষয়ে বিশেষ বাৰ্তালাপ অনুষ্ঠানটোৰ জৰিয়তে বহলাই জনাৰ চেষ্টা কৰিম। নমস্কাৰ, বিশেষ বাৰ্তালাপ অনুষ্ঠানটোলৈ আপোনালোকক সকলোকে স্বাগত জনাইছোঁ। মোৰ লগত কোন আছে ইতিমধ্যে আপোনালোকে সৰু প্ৰতিবেদনটো চাই গম পাইছেই। এয়া হ'ল অভিনেতা, পৰিচালক, অনাতাঁৰ শিল্পী শ্ৰীযুত ইমৰান হুছেইন ডাঙৰীয়া। আপোনাক আমাৰ এই অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ। বহুত বহুত ধন্যবাদ মোক আজি এনেদৰে আপোনালোকে লগ কৰিবলৈ আহিলে। নিশ্চয় আপোনাকো ধন্যবাদ, আপুনি বহুমূলীয়া সময়কণ আমাক দিয়াৰ বাবে। হয়, আৰু প্ৰথমতেই আপুনি ইমৰান হুছেইন কেনেকৈ হ'ল সেইটো পিছলৈ আহিম। হয় হয়। কিন্তু প্ৰথমতেই আপোনাৰ বাল্যকালটো কেনেদৰে আপুনি অতিবাহিত কৰিছিল, ক'ত অতিবাহিত কৰিছিল, বাল্যকালৰ বিষয়ে আমাৰ দৰ্শক মণ্ডলীক অকণমান কওক। বাল্যকাল বুলি ক'বলৈ গ'লে মোৰ মাৰ ঘৰ আছিল শিৱসাগৰ। হয়। তাৰপিছতে তেতিয়া দেউতাৰ ঘৰ আকৌ জাজৰি, নগাঁও জিলাৰ জাজৰি। তাৰপিছতে মোক মানে সৰুতে আমাৰ কাকাই মানে লৈ গৈছিলে তাত। LP স্কুল মই তাত পঢ়িছিলোঁ। পঢ়াৰ পিছত মামাৰ ঘৰ, মামাহঁতৰ ঘৰত তেতিয়া দুজন মামা আছিল, আমাৰ মাহী আছিল আৰু আমাৰ কাকা আছিলে। মোক মানে খুব মৰম কৰিছিল। আৰু মোৰ ভাই ভনী আৰু 3জন আছিল, তেওঁলোক এই জাজৰিতে আছিল তেতিয়া। আৰু দেউতাই পুলিচত চাকৰি কৰিছিল, দেউতা নাথাকে। তাৰপিছতে মই শিৱসাগৰত আছিলোঁ। শিৱসাগৰত ক্লাছ 3ত মাহী যেতিয়া বিয়া হৈ গ'ল, তাৰপিছত তাত মাইকী মানুহ নাইকিয়া হ'ল মোক চোৱা চিতা কৰিবলৈ। তেতিয়া মানে দেউতাই আকৌ জাজৰিলৈ লৈ আহিলে। তেতিয়া সৰুকালটো মই জাজৰিতে কটাইছোঁ, নগাঁৱৰ। নগাঁও জাজৰিত আছে, পঢ়া শুনা জাজৰিত হৈছিল? নহয়, মই LP স্কুল ক্লাছ 3লৈকে মই শিৱসাগৰত পঢ়িছিলোঁ। তাৰপিছত 4ত মই আহি আকৌ জাজৰিত, মানে জাজৰিত নহয় কিন্তু জাজৰিলৈ আহিলোঁ। সেইখিনি সময়ত অকণমান অশান্ত পৰিৱেশ এটা আছিলে আমাৰ অসমত। তেতিয়া দেউতাই মানে আমাক, দেউতা যিহেতু পুলিচ ডিপাৰ্টমেণ্টত কাম কৰিছিল, আমাক তেতিয়া কোৱাৰ্টাৰলৈ লৈ গৈছিল। আৰু আমি তেতিয়া ৰূপহীত আছিলোঁ আকৌ। ৰূপহীত ক্লাছ 4ত ৰূপহীত পঢ়িছিলোঁ। তাৰপিছত যেতিয়া অকণমান শান্ত হোৱা যেন হ'ল, তেতিয়া আহি আকৌ জাজৰিত হায়াৰ ছেকেণ্ডেৰীত মই পঢ়িছিলোঁ। তাৰ মাজতে আকৌ এবাৰ লামডিঙতো থাকিলোঁ। চাকৰি সূত্ৰে আৰু কামপুৰতো আছিলোঁ, মৰিগাঁৱতো আছিলোঁ। বিভিন্ন ঠাই আমি এনেকে ঘূৰি ফুৰিব লগা হৈছিল। নগাঁৱৰ স্থায়ী বাসিন্দা কেতিয়া হ'ল? টাউনৰ মানে ইয়াত আমি 95 মানত আহিছোঁ। 95 মানত ইয়াতে মাটি কিনি ঘৰ বনাই তেতিয়া ইয়াতে স্থায়ীভাৱে আমি থাকিবলৈ ল'লোঁ। মানে আপোনাৰ বিবাহৰ পিছত আগত, বহুত আগতে বিবাহ মোৰ 2008ত হৈছিল। তাৰ আগতে আহিছে। আপোনাৰ বাল্যকালৰ বিষয়ে গম পালোঁ, হয়, ভাল লাগিলে। এইবাৰ আপোনাক সুধিম যে অভিনয় জগতখনৰ লগত আপুনি কেনেদৰে জড়িত হ'ল? আপুনি নাটকো কৰিছিল, হয় হয়, পৰিচালকো আৰু লিখিছিলোঁ নিজে। সেই বিষয়ে অলপ কওক। মানে অভিনয় জগতখনৰ লগতে নাটকৰ জগতখনৰ লগত কেনেদৰে আপুনি আহিলে, কেনেদৰে আকৰ্ষিত হ'ল,
দৰ্শকক কওক। হয়, মই ইয়াৰ আগৰ ইণ্টাৰভিউবিলাকতো কৈছোঁ বাৰু কথাখিনি। মানে মই যেতিয়া শিৱসাগৰত আছিলোঁ মই তেতিয়াই কৈছোঁ, মই তেতিয়া নিচেই সৰু, মই ক্লাছ 2। ওচৰতে আমাৰ এটা ক্লাব আছিলে, আমাৰ কাকাহঁতৰ ঘৰৰ ওচৰতে, মামাহঁতৰ ঘৰৰ ওচৰতে এটা ক্লাব আছিলে। এই ক্লাবটোত সদায় গধূলা সময়ত চিঞৰ বাখৰ হয়। তাৰপিছতে মই ভাবোঁ ক'ৰবাত কাজিয়া লাগিছে নেকি। এটা মথাউৰি আছিল আকৌ, ঘৰৰ সন্মুখতে মথাউৰি, মথাউৰিটোৰ তলত আছিলে হেৰিটো, ক্লাবটো। তাৰপিছত কান্দা কটা শুনো। তাৰপিছত মই এদিন আহি পেলাই এনেকৈ জুপি চালোঁ, তেতিয়া মানে গম পালোঁ সি কিবা কৰি আছে। এজন মানুহে কৈছে কি নাটক। মই কৈছোঁ নাটক এনেকে কৰে নেকি, মোৰ অলপ ভয়ো লাগিছিল আকৌ। আৰু গালি পাৰিছে, মানে তেনেকুৱা এটা চিন চলি আছিল মানে। তাৰপিছতে মই যেতিয়া আকৌ আহিলোঁ, মই ক'লো নহয় ৰূপহীত আছিলোঁ বুলি। ৰূপহীত ক্লাছ 3ত আছিলোঁ, তেতিয়া তাত এখন নাটক কৰাৰ সুবিধা পালোঁ গৰমৰ বন্ধত। তাৰপিছত আকৌ জাজৰিত আছিলোঁ, জাজৰিত ক্লাছ 7ত এখন উলট পালট বুলি কয় এখন নাটক কৰিছিলোঁ। তেনেকে আৰম্ভণি। তাৰপিছত মই মেট্ৰিক পাছ কৰিলোঁ। মেট্ৰিক পাছ কৰাৰ পিছত আপোনাৰ মই ছায়েন্সত, নগাঁও কলেজত ছায়েন্সত পঢ়িলোঁ। সেইখিনি সময়ত মোক নাটক চাটক কৰিব দিয়া হোৱা নাছিল। তাৰপিছতে হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰি মই গুৱাহাটী গ'লোঁ, বি বৰুৱা কলেজত এডমিশ্যন ল'লোঁ। তাত গৈ পেলাই মই মানে এটা ভাল পৰিৱেশ পালোঁ। আৰু স্কুল অফ ড্ৰামা আছাম বুলি কয়, তাতে এটা এবছৰীয়া প্ৰশিক্ষণ লৈছিলোঁ। তেতিয়াই মানে মই গোটেই কালচাৰেল জগতৰ মানুহখিনি, আমাৰ বিশেষকৈ নাটকৰ অভিনয়ৰ মানুহখিনি সকলোখিনিকে লগ পাই গ'লোঁ। তাৰপিছত নাটক কৰিব আৰম্ভ কৰিলোঁ। ৰবীন্দ্ৰ ভৱনত কৰিলোঁ ধৰক, আৰু ডিষ্ট্ৰিক্ট লাইব্ৰেৰী, কুমাৰ ভাস্কৰ নাট্য মন্দিৰ, এনেকে এইবিলাকত মানে নাটক কৰাৰ সুবিধা পাইছিলোঁ। তেনেকৈ আপুনি অভিনয় জগতৰ লগত আহিলোঁ। আৰু তাৰপিছত আপুনিতো ঢেৰ অভিনয় কৰিছে, মানে ধৰক এই যে CD চিৰিয়েল, এটা সময়তো CD চলিছিল। তাৰপিছত আপুনি চিৰিয়েলৰ লগতো বহুতখিনি চিৰিয়েলো কৰিছে আপুনি। গতিকে সেই বিষয়ে কওকচোন, আপুনি কি কি চেনেলত কৰিছে এতিয়ালৈকে? CD কথাটো কওঁ বাৰু। CD মই তেনেকে কৰা নাই। সেইখিনি সময়ত মানে তেনেকুৱা ছেটেলাইট চেনেল বিলাক নাছিলে। দূৰদৰ্শন আছিল। দূৰদৰ্শনত মই চিৰিয়েল এখন কৰিছিলোঁ, সমন্বয় বুলি। সমন্বয় বুলি কয় চিৰিয়েলখন কৰিছিল। তেতিয়া কেমেৰা কাম মই ইমান বুজি নাপাওঁ। মানুহ নথকাকৈ যে কথা কৈ থাকিব লাগে, কিবা আকৌ ক্ল'জ শ্বট দিব লাগে, কিবা মই একো গম পোৱা নাই। তেতিয়া অঞ্জন কাকতি আছিল নেকি, তেখেত ঢুকালে। তেখেতৰ ডাইৰেকশ্যন আছিলে। তেতিয়া তাত কৰিলোঁ। তাৰপিছত আৰু কিবা কিবি সৰু সুৰা ডকুমেণ্টাৰী কৰিলোঁ। তাৰপিছত মই CD বতৰটোত মানে মোক ইমান মানুহে বিচৰা নাই। সৰু সুৰা কিছুমান আমাৰ ইয়াতে লোকেলত এনেই কৰি দিছোঁ, ফ্ৰী কৈ, তেনেকে মানে প্ৰফেচনেলি কৰা নাই। তাৰপিছতে মই এটা কাম কৰিলোঁ, ইয়াত নগাঁৱলৈ আহি বিভিন্ন নাট্যগোষ্ঠী আছে, তাত নাটক কৰিবলৈ মোক আমন্ত্ৰণ জনালে। সেইমতে মই নাটকবিলাক কৰিলোঁ। মানুহে ভাল পালে যে আপোনাৰ অভিনয় ভাল হৈছে বা তোমাৰ অভিনয় ভাল হৈছে, কৰি যোৱা, হেন তেন। তাৰপিছত মই ভাবিলোঁ এনেকে কৰি থকাতকৈ মই যিহেতু অলপ শিকি আহিছোঁ, সেই কথাখিনি মই যদি নাটক লিখি পেলাই মই ডাইৰেকশ্যনত অকণমান মানে মনোনিৱেশ কৰোঁ, কেনেকুৱা হয়। তাৰপিছত পৰীক্ষামূলকভাৱে দেই, মই একদম বৰ ভাল ডাইৰেক্টৰ বুলি ক'ব যোৱা নাই, মই লিখিবলৈ আৰম্ভ কৰিলোঁ। লিখিবলৈ আৰম্ভ কৰি মই প্ৰথম এতিয়া ক'ত দিম মই ভাবি আছোঁ। ৰেডিঅ'ত তেতিয়া মই সোমোৱা নাই দেই। ৰেডিঅ'ত গ'লোঁ, তাতে গৈ পেলাই মই ক'লোঁ মই এনেকৈ নাটক লিখোঁ, ৰেডিঅ'জনীক মানে কেনেধৰণে কৰিব লাগে। তেওঁলোকে অকণমান হিণ্টছ দিলে, কৈছে ষ্টেজৰ নাটক আৰু ৰেডিঅ' নাটক অলপ বেলেগ ধৰণৰ, আপুনি অকণমান ৰেডিঅ' হেৰি কৰি পেলাই লিখক। মই লিখিলোঁ এক নতুন পথৰ সন্ধান বুলি। নাটকখন তেওঁলোকক দিলোঁ, বৰ ভাল পালে। এমাহ নহওঁতেই কৈছে আৰু এখন দিয়ক আপুনি। তাৰপিছত মই দিলোঁ সন্ধিক্ষণ। সেইখন লিখি দিলোঁ। আমাৰ ইয়াৰে লোকেল ল'ৰা ছোৱালী লৈ পেলাই মই মানে কামখিনি কৰিলোঁ। খুব ভাল লাগে সন্ধিক্ষণ। তাৰপিছত মই কেইবাখনো নাটক লিখিলোঁ, পলাশৰ ৰং আৰু কিবা কিবি আছিলে, এনেকে মই নামকেইটা এতিয়া মই পাহৰিছোঁ বাৰু। তেনেকে মানে মই নাটকবিলাক লিখি ৰেডিঅ'ত দিলোঁ। তাৰপিছত মই বোলো এইবাৰ নাই, ষ্টেজৰ কাৰণে লিখোঁ। ষ্টেজৰ কাৰণে লিখিলোঁ এমুঠি জোনাক বিচাৰি। প্ৰথম নাটকখনৰ নাম এমুঠি জোনাক। আপোনাৰ জীৱনৰ মানে প্ৰথম নাটকখন, লিখা নাটকখন আৰু পৰিচালনা কৰিছোঁ মই। তাৰপিছতে লিখিলোঁ অনুনাদ। তাৰপিছতে কৰিলোঁ হেৰি পুৰণি আচবাব। তাৰ মানে ইয়াত এটা থিমটো মানে এনেকুৱা ধৰণৰ, আমাৰ আগৰ দিনত যিবোৰ আমাৰ ধৰক এতিয়া এই চোফাবিলাক, আমি যেতিয়া ঘৰলৈ বেতৰ ছেট এটা আনে,
বা কাঠৰ চিম্পল ছেট এটা আনে আমি কাটম টুকাৰিকে ৰাখোঁ ধুনীয়াকৈ ৰাখোঁ কিন্তু যেতিয়া এটা ডানলপ আহি গ'ল বা ভাল ভাল সোফা আহি গ'ল সেইবিলাক নি আমি ষ্ট'ৰ ৰুম এটাত বা বাৰাণ্ডাত পেলাই থৈ দিওঁ তাৰ আদৰ নাথাকে ঠিক তেনেকৈ মানুহৰ জীৱনটো যেতিয়ালৈকে আপুনি কৰ্মক্ষম হৈ আছে উপাৰ্জনক্ষম হৈ আছে তেতিয়ালৈকে আপোনাক ঘৰৰ মানুহে হওক পৰিয়ালেই হওক আপোনাক এটা মানে আঁকোৱালি ল'ব আদৰ কৰিব যেতিয়া আপুনি বৃদ্ধ বয়স হ'ব এই ফাৰ্নিচাৰৰ নিচিনা এতিয়া আপোনাক মই মানে এইটো বাস্তৱ এটা কথা মই এনেকুৱাও দেখিছোঁ কিছুমান পৰিয়ালত এটা ষ্ট'ৰ ৰুমত তলা মাৰি থৈ দিয়ে তেওঁক ওলাব নিদিয়ে মানে তেওঁলোকৰ ষ্টেণ্ডাৰ্ড অলপ বিল হৈ যাব কোনোবা আলহী আহিছে মানুহজনে বিচাৰিছে যে মই অকণমান ওলাই যাওঁ কোনো আহিছে অকণমান কথা পাতোঁ নিদিয়ে আহিব তলা মাৰি দিয়ে মই নিজ চকুৰে দেখিছোঁ কাহিনী লাগে আৰু কাহিনী লাগে মই দেখা পাই পেলাই মই মানে ভাবিলোঁ নাই এইটোৰ ওপৰত মই অকণমান লিখোঁ আৰু মোৰ এটা মানে হেৰি আছে মই সৰু ল'ৰা ছোৱালী আৰু বৃদ্ধ মানুহ মই খুব ভাল পাওঁ একদম মানে মই বহুত ভাল পাওঁ মানে সেই তেনেকৈ মানে মই নাটক কৰিলোঁ নাটক তাৰপিছতে ইয়াত অভিনয় মই বিভিন্ন নাট্যগোষ্ঠীৰ লগত মই কৰিছোঁ তাৰপিছতে যেতিয়া মই এইখিনি কৰিলোঁ এতিয়া এটা গ্ৰুপ এটা লাগিব তেতিয়া মই নাট্যম নগাঁও বুলি কয় এটা হেৰি কৰিলোঁ খুলি লৈ পেলাই মই বিভিন্ন গাঁৱে ভূঞে এইবিলাকত মই কৰ্মশালা কৰিবলৈ যাওঁ আগতে মোক খুব মাতে মানে নাটক শিকাবলৈ তেতিয়া মই বৰ বেছি মানে নাজানো কিন্তু যিখিনি মই তাত শিকি আহিছিলোঁ সেইখিনিকে মই অকণমান মানে দি মোৰ নিজৰ মানে তেনেকুৱা নহয় মই অভিজ্ঞতা মোৰ বৰ বেছিও নহয় মই ইমান ধৰা পণ্ডিত নহয় কিন্তু মই সেইখিনিকে মানে আমাৰ এতিয়া আমি তাত ধৰা টকা পইচা দি আমি শিকি মেলি আহিলোঁ ইয়াত এতিয়া আমি ফ্ৰীতে ল'ৰা ছোৱালীবিলাকক শিকাইছোঁ শিকক তেনেকুৱা এটা সুবিধা নাপাব তেনেকৈ মই শিকালোঁ সেই ল'ৰা ছোৱালীখিনি মই মানে ইয়াত টাউনত আছোঁ যদিও মই ইয়াৰ লোকেল মানে টাউনৰ মানুহ একেখিনি মানুহে যোনখিনি এক্টিং কৰি থাকে মই সেইখিনি লোৱা নাই তাৰভিতৰত দুই এজন আছিলে নতুন প্ৰতিভাক আপুনি চান্স একদম মানে নতুন প্ৰতিভাবিলাক আনি মই ষ্টেজত এতিয়া ক'লে বেয়া শুনিব মই কিছুমান নাম নকওঁ এতিয়া প্ৰতিষ্ঠিত মানে নাম নকওঁ তেওঁলোকক মানে মই এনেকৈ আনি তাত মানে মই ষ্টেজত কৰালোঁ তেওঁলোকে এতিয়া টিভি চিৰিয়েল কৰি চিনেমা কৰি তেওঁলোক মানে এতিয়া বহু ওপৰৰ শিল্পী আৰু মোৰ ভালো লাগে তেওঁলোকে যে এনেকে হেৰি কৰিছে আৰু আপুনি মানে কি এতিয়ালৈকে আপুনিতো কেইবাটা চেনেলতো আপুনি কৰিছে কোন চেনেলত ইয়াতে এটা কথা আছে তাৰপিছত মানে মইতো দূৰদৰ্শনত কৰিছিলোঁ তাৰপিছত মই চিৰিয়েলবিলাকত মোক তেনেকৈ মানে মাতা নাছিল মই যেতিয়া গুৱাহাটীৰ পৰা গুচি আহিলোঁ ইয়াতে ঘৰ চৰ বনোৱা মেলা মই কৈছোঁ দেউতা চাকৰি সূত্ৰে বাহিৰত থাকে তেতিয়া মানে ঘৰৰ ডাঙৰ ল'ৰা বুলি গোটেইখিনি মানে দায়িত্ব মোৰ ওপৰত ইয়াত মাটি পেলোৱা ৱাল মৰা ঘৰ বনোৱা এইখিনি কৰোঁতে মোৰ 10 বছৰমান গুচি গ'ল তাৰ মাজত মই নাটকখিনি কৰিছোঁ কিন্তু গুৱাহাটীৰ লগত লিংকটো মোৰ নাইকিয়া হৈ গ'ল আগৰ আমাৰ যিসকল মানুহ আছিলে সেইসকল প্ৰায় নাইকিয়া হৈ গ'ল অলপ হেৰি হৈ গ'ল তেতিয়া মানে এই নতুন কিছুমান ডাইৰেক্টৰ আহিলে মোক চিনি নাপায় মানে তাৰপিছত মই এখন ওৱান এক ড্ৰামা কম্পিটিশ্যনৰ কাৰণে লিখিছিলোঁ ইয়া দেৱী সৰ্বভূতেষু বুলি সেই ড্ৰামাখন অসমৰ বিভিন্ন ঠাইত আমি কৰিছিলোঁ নগাঁৱতো কৰিছিলোঁ জাগিৰোডত এবাৰ কৰিব গ'লোঁ জাগিৰোডত কৰিবলৈ যাওঁতে তাত আমাৰ শ্ৰদ্ধাৰ ৰাজেশ ভূঞা আছিলে তেখেত জাজ তাৰপিছত মই মানে নাটক শেষ হোৱাৰ পিছত তেখেতক লগ ধৰিছিলোঁ তেখেতে কৈছে বৰ ভাল হৈছে তেনেকৈ আপুনি এনেকৈ অলপ বেলেগতো কৰিব পাৰে আপুনি অভিনয়ৰ লগত জড়িত নেকি আগৰ পৰা মই বোলো হয় মইতো গুৱাহাটীতে আছিলোঁ আগতে মই বিবুৱাত পঢ়োঁতে তাৰপিছতে মোৰ অলপ গেপ পৰি গ'ল এতিয়া চিৰিয়েল এইবিলাকৰ মানুহবিলাকে মোক প্ৰায় চিনিয়ে নাপায় কৈছে তেনেহ'লে আপুনি এটা কাম কৰিব আমাৰ ৰেঙনি চেনেললৈ আহক তাৰপিছত মই বোলো মই ক'ত নাজানো নহয় মই মানে গুৱাহাটী নাযাওঁৱে যেতিয়া কাম নাথাকে গুৱাহাটী নাযাওঁৱে বহুত দিন হৈ গ'ল তাৰপিছতে কৈছে ৰেঙনি চেনেল এনেকৈ সুন্দৰপুৰত আছে আপুনি গণেশগুৰিৰ পৰা এনেকৈ আহিলে মোৰ কথা ক'ব ফটো 2 কপিমান লৈ আহিব আপোনাৰ ক্ল'জ ফটো আৰু গোটেইখন মানে ফুল এখন ফটো লৈ আহিব সেইমতে মই গ'লোঁ গৈ পেলাই গণেশগুৰিৰ পৰা গৈ বিচাৰি উলিয়ালোঁ উলিয়াৰ পিছত ৰাজেশ ভূঞা আকৌ নাই মই এতিয়া সোমাবলৈ ভয় লাগিছে ঘৰটোত ষ্টুডিঅ'টোত তেতিয়া মই ফোন কৰিলোঁ কৈছে হেৰি কৰক আপুনি তালৈ যাওক তাতে এগৰাকী ছোৱালী আছে মই কৈ দিছোঁ আপুনি দি আহিব ফটোকেইখন তাৰপিছত মই কৈছোঁ ঠিক আছে তাৰপিছত গ'লোঁ গৈ পেলাই মই সেই নামৰ ছোৱালীজনী ওলাই আহিছে ওলাই কৈছে আপুনি ইমৰান হুছেইন মই কৈছোঁ হয়
তাৰপিছত ফটো দুখন দিলোঁ, অঁ ঠিক আছে দিয়ক। তাৰপৰা সেই গণেশগুৰি মই মানে ভাবিলোঁ চিটি বাছত যোৱাতকৈ এইখন খোজকাঢ়িয়ে যাওঁ। তেতিয়া মোৰ ফোন আহিলে, কৈছে হেৰি দাদা আপুনি গ'লগৈ নেকি? মই বোলো হয়। কৈছে আপোনাক লাগিছিল বেহাৰবাৰী। তাৰপৰা মই বোলো মোৰ ঘৰটোতো ইয়াত নহয়, মই নগাঁও যাব লাগিব, মই কাইলৈহে আহিব লাগিব। কালি আহক এনেকৈ কৈছে। কালি আপুনি সোনকালে পোৱাকৈ আহি যাব, 8টামান 9টামানৰ ভিতৰত আপুনি আহি যাব। মই বোলো হ'ব দিয়ক। তাৰপিছত আকৌ এটা ফোন আহিলে, অভিযান বুলি কয় এখন চিৰিয়েল চলি আছিল। এতিয়া সেইখনৰ কাৰণেও লাগে। এতিয়া মই ক'লো যে মই এইটো বেহাৰবাৰীত মই ক'লো, এতিয়া আপোনালোকৰ চিৰিয়েলখনততো আকৌ অসুবিধা হ'ব। কৈছে নহয়, এবাৰ তাত কৰিব, এবাৰ ইয়াত কৰিব, এনেকে কৰিব। মই বোলো সেয়া আপোনালোকে বুজা পৰা হৈ ল'ব, বাৰু হ'ব। কি কাপোৰ লাগিব সুধিলো, কৈছে এনেকে। তাৰপৰা সেই কষ্টিউম লৈ পিছদিনাখন আৰু ফূৰ্তি আৰু ৰাতিপুৱাই মানে সোনকালে উঠি, ঠাণ্ডা দিন, মই ইয়াৰ পৰা ভূঞাপতিৰ পৰা খোজকাঢ়ি গৈছো হেৰিলৈ, লক্ষীনগৰলৈ, একদম কপি আৰু তথাপি মনত মানে ফূৰ্তি, ইমান বছৰৰ মূৰত কেমেৰাত কাম কৰি। তাৰপিছত তেতিয়া সৰু সৰু গাড়ী কিছুমান যায় গুৱাহাটী। এখন গাড়ী ৰখালে, ৰখাই পেলাই কৈছে গুৱাহাটী যাব লাগিব। হয়। একদম গৈ পেলাই মোক মই যেতিয়া ক'লো যে এইটো এনেকুৱা কথা, তাত গৈ নমাই দিলে। তাৰপিছত আৰু বেহাৰবাৰী শ্বুটিং আৰম্ভ হৈ গ'ল। প্ৰথম আপুনি বেহাৰবাৰীত কৰিলে? বেহাৰবাৰীত, কিন্তু এইটো ক'ব লাগিব, এইটো ক্ৰেডিট ৰাজেশ ভূঞা। তেখেতে মোক প্ৰথম হেৰি দিলে। তাৰপিছত বেহাৰবাৰীখন মানুহে ভাল পালে। বেহাৰবাৰীত তেনেকে মই 5-6বাৰ মান গ'লো। 5-6বাৰ মান গ'লো, কেইবাটাও ষ্টৰীত মই কৰিবলৈ সুবিধা পালোঁ। তাৰপিছতে এইফালে বেহাৰবাৰীত কৰি থাকোঁ, আকৌ এইফালে মানুহ ৰৈ থাকে, অভিযানৰ গ্ৰুপটো। দাদা হ'লনে? ধুমধাম মেকআপটো অকণমান সাল সলনি কৰি দিয়ে, কাপোৰখিনি সলাই দিয়ে, এইফালে হওক, আকৌ তাত কৰোঁ। এনেকে মানে কৰিলোঁ। তাৰপিছত মই একাঠাই কেইবাখিনিও চিৰিয়েল তাত কৰিবলৈ সুবিধা পালোঁ। এতিয়া আপোনাৰ তাতে যিটো ড্ৰেছ পিন্ধে, কষ্টিউমটো নিজে লৈ যাব লাগে নে? নিজে লৈ যাব লাগে, নিজে লৈ যাব লাগে ন? আচ্ছা। আপুনি তেতিয়া ৰেঙনিত কৰিলে? ৰেঙনিত কৰিলোঁ। তাৰপিছত বেলেগ চেনেলতো কৰিছিলে? ৰেঙনিত কৰিলোঁ। ৰেঙনিত কৰাৰ পিছত তেতিয়া খুব ভাড়াঘৰ মানে খুব ট্ৰেণ্ডত আছে আৰু ভাড়াঘৰ হৈ আছে। তাৰপিছতে মই মানে ভাবিলোঁ ভাড়াঘৰখন ক'ত শ্বুটিং হৈ কৈছে এনেকে তেনেকে, কি ষ্টুডিঅ' আছিলে সেইটো পাহৰিলোঁ মানে নামটো। শংকৰদেৱ ষ্টুডিঅ'ত মই হেৰি কৰিছিলোঁ, এই আগতে দূৰদৰ্শনৰ কামো কৰিছিলোঁ। তেতিয়া মই অকণ চিনি পাওঁ, এই সৰু মটৰেদি দি পেলাই যাব লাগে ডাউন টাউনত নামি। তাৰপিছত তাত বোলে এটা খবৰ লওঁ। তাৰপিছত গ'লো, তেওঁলোকে মোৰ ফোন নম্বৰ ৰাখি তাৰপিছত মাতিম বুলি ক'লে, কিন্তু নেমাতিলে। মই দুদিনমান ফোন কৰিলোঁ, তাৰপিছত তেওঁলোকে নেমাতিলে নাই। কিন্তু মোৰ হ'ল তেনেকে 6মাহমান। তাৰ মাজতে মই আকৌ ৰেঙনিত মানে এখনৰ পিছত এখন কৰি আছো। এইটো জীৱন, তাৰপিছত আলপনা, তাৰপিছতে আৰু কিবা কিবি ধেৰ আছিল, এতিয়া মোৰ মুখত অহা নাই নামবিলাক। সুন্দৰপুৰ গেষ্ট হাউচ, তাৰপিছতে আছে মই নামবিলাক এতিয়া মনত অহা নাই। সেই তেনেকে মই একেধাৰে কৰিছোঁ। সেইখিনি সময়তে মোক আকৌ জোনাক চেনেলত এখন চিৰিয়েল হৈছিল ফাগুন। খুব চলিছিলে ফাগুন। তাতে বাপ্পা আহমেদ আছিলে। এই বাপ্পা আহমেদৰ ছেটটো আছিলে তোমাৰ হেৰিত জ্যোতি চিত্ৰবনত। মই আকৌ এবাৰ জ্যোতি চিত্ৰবনত এংকৰিং কৰিব গৈছিলোঁ। কিবা ডান্সৰ এটা প্ৰগ্ৰেম আছিলে, তাতে এংকৰিং কৰিব মাতিছিলে। তাতে মই বাপ্পা আহমেদক লগ, তেতিয়া ক'লে ঠিক আছে আপোনাক কণ্টেক্ট নাম্বাৰটো দি যাওক, মাতিম এনেকৈ। তাৰপিছতে মোক মাতিলে। মাতাৰ পিছত মানে মোক পুলিচ ইন্সপেক্টৰ ৰোল এটা দিলে। মই মানে খুব ভাগ্যৱান, তেতিয়া মই আমাৰ স্বনামধন্য এক্ট্ৰেছ মলয়া গোস্বামী বাইদেউৰ লগত কাম কৰিবলৈ সুবিধা পালোঁ। তাৰপিছতে আৰু এইবিলাক বাকী আছে, অন্তৰিক্ষত আছে, আৰু কোনোবা ভাল মানুহ লগ পালোঁ। সেইখন কৰিলোঁ বাপ্পা আহমেদৰ লগত। তাৰপিছতে আৰু এখন কৰিলোঁ দেৱী। সেইখনতো মোক গীতাৱলী ৰাজকুমাৰী আছিলে, মানে চাবলৈ যাওঁ মই কিবা এনেকুৱা এটা কেৰেক্টাৰ আছিলে, তাতে কৰিলোঁ। তাৰপিছতে জোনাকত সেইটো চলি আছিল। তাৰপিছত মোৰ লগৰ এজন ফ্ৰেণ্ড আছিলে, আমি একেলগে স্কুল অফ ড্ৰামা যে তাত একেলগে ক্লাছ কৰিছিলোঁ, মীনা ইংতি, মন্মথ বৰুৱা, এই যে তাৰপিছত আৰু এনেকে আমাৰ বহুত আছিলে আমাৰ লগৰ। এই মন্মথে এদিন মোক ফোন কৰিলে। মন্মথ আহিছিল ইয়াত এখন প্ৰস্তুতি পৰাশৰ লগত নাটক কৰিবলৈ, ডিষ্ট্ৰিক্ট লাইব্ৰেৰী। তাত মই চিনাকি হ'লো, মানে লগ কৰিলো। সি আমাৰ ঘৰলৈও আহিলে। আহি তাৰপিছত মোৰ ফোন নম্বৰটো লৈ গ'ল। কৈছে আমাক মানুহ লাগিয়ে থাকে, তোমাৰ ক'ত সোমাই আছিলা ইমান দিন, হেন তেন। তাৰপিছতে সি নম্বৰটো লৈ গ'ল। তেতিয়া ভাড়াঘৰলৈ সি মাতিলে। ভাড়াঘৰটো মই সেই তেনেকে এসপ্তাহমান কৰিলোঁ। তাৰপিছত ভাল লাগিল ভাড়াঘৰত কৰি পেলাই। তাৰপিছত পিতা পুত্ৰলৈ মাতিলে। পিতা পুত্ৰ বুলি কয় এখন চিৰিয়েল আছিলে, সেই পিতা পুত্ৰখন কৰিলোঁ। তাৰপিছত দৈৱকী বুলি কয় এখন আছিলে,
সেইখন একদম শ্বিলঙত শ্বুটিং হৈছে সেইখন কৰিলো তাৰপিছত এনেকে যথেষ্ট কৰিছে আপুনি মোটামুটি যথেষ্ট চিৰিয়েল কৰিছে তেনেকে কৰিলো এনেদৰে আপোনাৰ অভিনয় যাত্ৰা চলি থাকিল চলি আছিল তেতিয়া সেইখিনি সময়ত মানে একদম মোৰ সময় নাই মানে একদম 10-15 দিনৰ মূৰে মূৰে 4-5 দিনৰ কাৰণে গুৱাহাটী যাওঁ গৈ একদম ফোন কৰে আমাৰ আকৌ পৰিচালকসকলে বা যোনখন এছিষ্টেণ্ট থাকে সেইসকলে এনেকুৱা টাইমত ফোন কৰে বা ৰাতি ফোন কৰে কাইলৈ লাগিব বহুত দিগদাৰ হৈ যায় মানে আগতীয়াকৈ নকয় আৰু বিশেষকৈ মই নগাঁৱত থাকো তেতিয়া মানে ৰাতিয়ে উঠি গোটেই কাপোৰ উলিয়াই প্ৰেছ মাৰি দাড়ি চাৰি কাটি ৰাতিয়ে ফিটিং হৈ যাওঁ আৰু কিন্তু এটা মানে বেলেগ যদি কয় তোমাক ইমান টকা দিম কাঠৰ ব্যৱসায় এটা আছে আহা মই নাযাওঁ কিন্তু এক্টিঙৰ প্ৰতি আপোনাৰ সেই যিটো চখ বা যিটো আপোনাৰ ধাউতি সেইটো কাৰণে মানে মই ঠাণ্ডা বতাহ ৰ'দ বৰষুণ মই নামানো মানে আচ্ছা তাৰ মাজতে নাটকৰ কিবা ডায়লগ আপোনাৰ মনত আছে নেকি নাটক মানে মইতো ভ্ৰাম্যমানতো আছিলো মাজতে এইখন ৰাজমাতৃ বুলি কয় এখন থিয়েটাৰ আছিলে এই থিয়েটাৰখনত মই আছিলো 4-6 মাহ মান আছিলো থিয়েটাৰখন তাৰপিছত আকৌ মাতিছিলে গৈছিলো কিন্তু কিবা কাৰণত নহল গৈছিল সেই তেতিয়া মানে বহুত দীঘল দীঘল ডায়লগ আছিলে এতিয়া সেইবোৰ ডায়লগ বৰ মনত নাই কিন্তু মানে মই ইয়াত এখন নাটক কৰিছিলো যেতিয়া মই নগাঁৱলৈ প্ৰথম আহিছিলো জাজৰিলৈ আছিলো তাতে মোক মাতি পঠিয়াইছিলে যে এনেকে এখন নাটক হৈছে আমাৰ ডক্টৰ দিলীপ বৰুৱা ছাৰৰ তেখেত এতিয়া ঢুকাইছে বাৰু বৰ ভাল মানুহ আছিল নাট্যকাৰ তেখেত বহুত ভাল মানুহ তেখেতৰ লিখা আৰু আমাৰ সপোনটি বৰদলৈ পৰিচালনাত ভোগ বুলি কয় এখন নাটক কৰিছিলে তেতিয়া মোক মাতি আনিছিলে তাৰ পৰা জাজৰিৰ পৰা মই তাৰ পৰা বাজা চুপাৰ লৈ অহা যোৱা কৰো ৰিহাৰ্চেল কৰো গাৰ্লছ কলেজত এতিয়া প্ৰণৱ বৰুৱাহঁত আছিলে যেতিয়া মুহূৰ্তত মোক লগ পাইছিলে মোক খুব ভাল পাইছিলে প্ৰগ্ৰাম হেৰিটো আছিলে নামটো আছিলে কেৰেক্টাৰটো দেৱীদাস শৰ্মা বৰঠাকুৰ প্ৰণৱ বৰুৱা দাদাই মানে প্ৰণৱ দাই মানে মোক দেৱী দেৱীকো মাতে তাৰমানে বামুণ মানুহৰ লোক এটা লাগে মানে বগা চিগা নাকচাক জুঙা তেতিয়া ধৰা মোৰ বয়সো কম মই ডিগ্ৰী জাষ্ট পাছ কৰি আহিছোহে মোক কাষ্ট কৰিছিলে সেই নাটকখন কিন্তু বহুত ভাল পাইছিলে মানুহে তাৰ ডায়লগ এটাহে মই মানে মোৰ মানে প্ৰথম ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত সেইখনেই নাটক নাটকখনৰ মানে কাহিনীটো অকমান তেনেকুৱা ধৰণৰ যে মোৰ নাম দেৱীদাস শৰ্মা বৰঠাকুৰ তেতিয়াৰ দিনত হেৰিবিলাকে শৰ্মা বৰঠাকুৰ এইবিলাক মানে উচ্চ যোনবিলাক জাত তেওঁলোকে মানে ফেচিলিটি বিলাক পাইছিলে ৰজা ঘৰত কিবা কিবি এইবিলাক বাপ বিলাক তেওঁলোকে পাইছিলে এই নিম্ন জাতৰ মানুহ বিলাকক মানে কিবা ৰজাই যদি কিবা পাতে তাত যাবলৈ নিদিয়ে মানে ডাঙৰ ডাঙৰ বিষয় বাপ বিলাক নেপাইছিলে তেতিয়া কিন্তু আজিকালি ওলোটা আকৌ আজিকালি জেনেৰেলে নাপায় এই চিডুল কাষ্ট চিডুল টাইপে পায় তেতিয়া মোৰ নাম যিহেতু দেৱীদাস শৰ্মা বৰঠাকুৰ তেতিয়া মই চাকৰি নাপাওঁ মানে মাৰ্কছৰ কাৰণে হওক মই পঢ়াত কিন্তু বহুত চোকা মই মানে এজন পূজাৰীৰ ল'ৰা তেতিয়া মোক মানে নাটকখনৰ মতে মোক এজন দালাল লগ পালো দালালে কৈছে হেই ইমান চিন্তা কৰিব লাগে নেকি তুমি দেৱী দাস ৰাখা শৰ্মা বৰঠাকুৰটো কাটি দিয়া শৰ্মা বৰঠাকুৰটো কাটি দি মোক দেৱী দাস কৰি দিলে মই চাকৰি পাই গলো চাকৰি পাই যোৱাৰ পিছত চাকৰি কৰি আছো তাৰপিছত ওলাই গ'ল নহয় এদিন হেড অফিচৰ পৰা আহিছে তোমাৰ এনেকে তেনেকে হেৰি অফিচত দেৱী দাস বুলি কোৱা এজন মানুহ আছে নেকি কৈছে হয় কিন্তু তেওঁতো দেৱী দাস নহয় তেওঁ দেৱীদাস শৰ্মা বৰঠাকুৰ তেতিয়া মানে কেছ লাগি একে আদালতত গৈ কাঠগড়াত হাজিৰ হওঁ সেইখিনি সময়ত মানে মোৰ ডাইলগটো অলপ তেনেকুৱা আছিল মোৰ দুই পক্ষ উকিলে মানে মোক জেৰা কৰি আছে মোৰ পক্ষই কয় এনেকে কোৱা তেনেকে কোৱা তাৰপিছত ইফালে কৈ আছে এইটোতো একদম পুৰা বেয়া কাম কৰিছে হেন তেনে মানে তাৰপিছত মোৰ উকিলে মোক মিছা কথা ক'ব দিছিল কিন্তু মই মিছা কথা নকলো তেতিয়া মানে যেতিয়া দুই পক্ষ মানে একদম তুংগত মানে আৰ্গুমেণ্ট তেতিয়া মই চিঞৰ মাৰি দিব লাগে চিঞৰ মাৰি ডাইলগটো ক'ব লাগে এনেকুৱা ধৰণৰ মই সত্যৰ স্বীকাৰোক্তি দিব খোজো ইয়ৰ অনাৰ চাৰ্টিফিকেট জাল কৰিছো সমাজৰ সংৰক্ষণ ব্যৱস্থাক ফাঁকি দি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে অপৰাধ কৰি পেলালো
জঘন্য অপৰাধ কৰিলে তাৰো এটা নাম আছে। পেটত গাজি গোবৰি থকা, যুক্তিৰ কোনো শাসন নমনা, সৃষ্টিৰ পাতনিৰ এটাই মাতোন আদিম ৰিপু, ভোগ ভোগ যাৰ নাম ভোগ। এনেকুৱা ধৰণৰ। বহুত সুন্দৰ, বহুত ভাল লাগিল। আৰু মানে কি সঁচাকে আপোনাৰ মানে এই যে যিটো শ্ৰেণী বিভাজন, হয় হয়, শ্ৰেণী বিভাজনৰ পাকচক্ৰত পৰি বহুত বহুত দুখীয়া উচ্চ জাতৰ মেধাৱী মানুহ মেধাৱী আকৌ মানে কি জাতত উচ্চ, হয় এইপিনে আৰ্থিক দৈনন্দিনতাত ভুগিছে, হয়, আকৌ কিবা কাৰণে চাকৰিটো নাপায়, সেই তেনেকুৱা এটা পৰিৱেশ। তেনেকুৱা এটা হয় হয়। আজি আমাৰ সাম্প্ৰতিক পৰিৱেশৰ লগত খাপ খোৱা এটা ইমান ভাল পালো নাটকখন, মই নমৰালৈকে নাপাহৰো মানে। ভালো লাগিছে, ডাইলগটো শুনিয়ে গম পাইছো যে নাটকখন কেনেকুৱা এটা হ'ব। বৰ ধুনীয়া নাটক আছে। মই বহুত নাটক কৰিলো, কিন্তু সেইখন বেষ্ট বুলি মই ক'ব বিচাৰো মানে। খুব ভাল লাগিল। আৰু এইবাৰ আপোনাক এটা বেলেগ প্ৰশ্ন কৰিম। হয়, আপুনি টিভি চিৰিয়েল কৰিলে, কেইবাখনো চিডিৰ লগতো জড়িত হৈছিলে, আৰু এখন চিডি সেইখিনি সময়ত খুব চলিছিলে, তোৰে মন পাবলৈ। হয় হয়, আপোনাৰ নিজৰ ডাইৰেকশ্যন আছিল, কাহিনী আপোনাৰ আছিল? মই নিজৰে আছিলে। কোন কোন আছিলে মানে সেইটো বিষয়ে কওকচোন। তাৰমানে চবেই চিডি বিলাক তেতিয়া ট্ৰেণ্ডত আছে, চবে হেৰি কৰি আছে। তাৰপিছত মই ভাবিলো মই এখন কিয় নকৰো, আৰু যিহেতু মই শ্বটৰ বিষয়ে অকণ মই শিকিছো তেতিয়া। তাৰপিছত মোৰ কিছুমান গাইড বুকো আছিল, কেনেকে মানে শ্বট ল'ব লাগে, কি কৰিব লাগে। তেতিয়া মই নিজে লিখিলো, লিখি পেলাই মই আৰম্ভ কৰিলো। মই নিজা ঘৰৰ পৰাই মোৰ পইচাখিনি লগাইছিলো। তাত এতিয়া প্ৰীতম বৰুৱা যে হেৰিত বেহাৰবাৰী প্ৰীতম খাৰঘৰীয়া, সি হিৰো আছিলে। সি তেতিয়া মোৰ লগতে থাকে অনবৰতে, নাটক চাটকো মোৰ লগতে কৰিছিলে বাৰু। এতিয়া সি তাতে মানে কৰে। তাৰপিছতে মল্লিকা শৰ্মা, তেওঁক মাতিছিলো, এক্ট্ৰেছ। তাৰপিছতে আমাৰ ৰাজেন জয়ছোৱাল দা আছিলে। তাৰপিছতে পাপৰি শইকীয়া আছিলে, পাপৰিহঁত আছিলে। আমাৰ নগাঁৱৰ আৰ্টিষ্টখিনি মই ইয়াতে সোমাই লৈছিলো, আৰু মৰিগাঁও চৰিগাঁৱৰ পৰা আহিছিলে। ভাল হৈছিল। কিন্তু এটা কথা, মই মানে এই ভাইমন দাখন সেইদিনাখন চালো, চাই পেলাই মই তেতিয়া এটা কথা উপলব্ধি কৰিছিলো, মই জানো বনালো, কিন্তু মাৰ্কেটিংটো নাজানিছিলো। মাৰ্কেটিং কেনেকে কৰিব লাগে মই নাজানো, ব্যৱসায়িক দিশটোৰ কথা মই ইমান জনা নাছিলো। তেতিয়া মানে মোক এজন, মই নাম নকওঁ, তেওঁ মানে মোক কৈছিল, আপুনি মাৰ্কেটিঙৰ চিন্তা কৰিব নালাগে, আপুনি ইমান টকা খৰচ কৰক, আপোনাৰ ইমান টকা মই দি দিম। কিন্তু পিছত তেওঁ মানে সংসূত্ৰই নাইকিয়া হ'ল। মই বহুতবাৰ ফোন কৰিলো, ফোন নধৰে। তাৰপিছত মোক সেইটো অলপ মানে হেৰি কৰিলে। তেতিয়া মই এনেকে গুৱাহাটীত গলো, ক'বালৈ গলো, তেওঁলোকে কেইখন অলপ ৰাখিছে, বেছি ৰখা নাই। কিন্তু মই ইমান এটা মানে ব্যৱসায়িক দিশত সফল হ'ব নোৱাৰিলো। তাৰপিছতে মই বেলেগ এখন ডাইৰেকশ্যন কৰিছিলো, পিৰিতিৰ জুই বুলি। সেইখন বেলেগৰ প্ৰডিউচাৰ, তেতিয়া সেইখনো তেওঁলোকে তেনেকে কৰিছিল। সেইকাৰণে মই সেইখিনিতে এই বনোৱাটো বাদ দিলো, মাৰ্কেটিঙৰ জ্ঞান নাছিলে বাবে। আপুনি অভিনয় জগতখনৰ কথা মই জানিলো, নাটকৰ কথা জানিলো, ইতিমধ্যে আপুনি নাটক নিজে লিখিছে, ডাইৰেকশ্যন দিছে, কেইবাখনো চিৰিয়েলত আপুনি এক্টিং কৰিছে। আৰু এটা দিশ আপোনাৰ লগত সংযোজিত হৈ আছে, সেইটো হ'ল ৰেডিঅ', অনাতাঁৰ। আকাশবাণী নগাঁৱৰ লগত আপুনি খুবেই জড়িত। আৰু 22 বছৰ আপুনি আকাশবাণীৰ লগত জড়িত, আৰু আপোনাৰ এটা ভইচ খুবেই চিনাকি ভইচ। যিসকলে আগৰ পৰাই ৰেডিঅ' শুনি আহিছে, তেওঁলোকে আপোনাৰ ভইচটো এটা চিনাকি ভইচ। সেই ভইচটোৰ পৰা আপুনি আৰম্ভ কৰকচোন। ৰেডিঅ'ত মানে মই সোমালো ধৰা 2001 চন মানত সোমালো। মই আকৌ সৰুৰ পৰা অভিনয় যেনেকে মই ভাল পাওঁ, মই ৰেডিঅ'ও ভাল পাওঁ। তেতিয়া দিনত, আমাৰ দিনত তেতিয়া টিভি চিভি বিলাক বৰ বেছি নাছিলে। ৰেডিঅ' আমি শুনো, কল্পতৰু, নাটক, গান এইবিলাক শুনি থাকো। মানে জনপ্ৰিয় এটা মাধ্যম আছিলে। কাৰণ সেইখিনি সময়ত আপোনাৰ, আপুনি যদি কোনোবা এখন দোকানলৈ যায়, তাতো এটা ৰেডিঅ' শুনা থাকে। আমাৰ তেনেকে ডাঙৰ ৰেডিঅ' আছিল। ভাল মানুহ বিলাকৰ ঘৰত একদম খুব ৰাতিপুৱাই ৰেডিঅ'টো লগাই দিয়ে, এটা ভাৱ এটা ভাল লাগে। তাৰপিছতে সেই ৰেডিঅ'ৰ যে এনাউন্সাৰ সকলে বা ৰেডিঅ'ৰ কিছুমান পত্ৰিকা, মই মন দি শুনো, ইমান ধুনীয়াকে কয়, ভাষাৰ মানে ইমান মানে জ্ঞান তেওঁলোকৰ, প্ৰনাউন্সিয়েচন, উচ্চাৰণৰ ইমান বিশুদ্ধ।
এনেকৈ শুনি আছো আৰু তাৰপিছতে এদিন দেউতাই এটা ৰেডিঅ' আনিছিলে আমি যেতিয়া নগাঁৱলৈ আহিলো তাততো নগাঁও ৰেডিঅ' হৈছে বুলি গম পাইছো অলৰেডি মই নাটক চাটক কৰিও আছো তাতে মানে এনাউন্সাৰ লাগে বুলি এটা এডভাৰটাইজ পালো পোৱাৰ পিছত আৰু মোক ৰখাই একো নাই একদম চিধা তাত গলো গৈ দিলো মই একদম মানে সেইটো বেটছত ফাৰ্ষ্ট বুলি কৈছে আৰু মোক কৈছে বিৰাট ভাল কমল শৰ্মা তেখেতো ঢুকাইছে তেখেত বিৰাট ভাল মানুহ আছিল বহুত টেলেণ্টেড মানুহ আছিল ডিৰেক্টৰ আছিল আমাৰ অল ইণ্ডিয়া ৰেডিঅ'ত বৰ ভাল মানুহ আছিল তেখেতে মানে মোক এনেকৈ কৈছে ইউ আৰ দ্য বেষ্ট বেষ্ট ভইচ এনেকৈ কৈছে তেওঁলোকৰ আশীৰ্বাদতে তাৰপিছত মই ইমান দিন কৰিলো তাৰপিছতে মই লাইভ বিলাক কৰি থাকো আৰু ধৰা এই আকাশবাণী তাৰপিছত এজন আহিছিল প্ৰগ্ৰাম এক্সিকিউটিভ তেওঁ তেখেতে মোক ক'লে বঙালী মানুহ আছিল কৈছে ইমৰান আপুনিতো এনাউন্সমেণ্ট বহুত কৰিলে এতিয়া আমাৰ কৃষক বাণীত আহি যাওক মই বোলো মইতো খেতি বাতিৰ বিষয়ে একোৱে নাজানো কৈছে আপুনি জানিব নালাগে মই কিতাপ চিতাপ দিম আপুনি অলপ পঢ়িব আপুনি ইয়াত আহক তাৰপিছত মই বাইদেউহঁতক ক'লো যে আমাৰ প্ৰগ্ৰামৰ পৰা মই এতিয়া তাত যাব বিচাৰিছো কৈছে তোমাৰ য'তে ভাল লাগে কৰা আৰু সেই গ'লো গৈ লৈ পেলাই মানে কিতাপ চিতাপবিলাক দিলে বিভিন্ন ধৰণৰ ধৰক ধানৰ খেতি সৰিয়হ খেতি বা মাছ পালন কেনেকৈ কৰিব লাগে বা ভেটেনেৰী বিভাগৰ গৰু ম'হৰ বেমাৰ আজাৰ হয় এনেকৈ মানে সম্যক জ্ঞান অলপ মই পালো পোৱাৰ পিছত আৰু মোক ইণ্টাৰভিউ ল'ব দিলে এনেকৈ লৈ এতিয়া মই কৃষক বাণীত কৰিয়ে আছো এতিয়াও কৰি আছো মানে এতিয়া কৃষক বাণীটো আপুনি চলাই আছে মোৰ লগত আৰু আছে আৰু 3-4জন আছে তথাপি প্ৰায় আপোনাৰ ভইচটো শুনা যায় মানে আহে আৰু মাতটো অকমান চিনাকি হৈছে মানুহৰ চিনাকি সেই কওকচোন অকণমান এটা লাইন আৰম্ভণিটো আপুনি কেনেকে কৰে তাত মানে একদম ষ্টুডিঅ'ৰ ভিতৰত কৰিব লাগিবতো এয়া আকাশবাণী নগাঁও আৰম্ভ কৰিছো ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ৰ সৌজন্যত প্ৰচাৰিত অনুষ্ঠান কৃষক বাণী আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈ লোৱা হৈছে মাণ্ডলিক গৱেষণা কেন্দ্ৰ শিলঙনিৰ পৰা পোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ এনেকে ক'ব লাগে না সেইটোৱে ভইচটো অলপ বেলেগ কৰিব লাগে ভাল লাগে আৰু ৰেডিঅ'ৰ হেৰিটো বেলেগ হৈ যায় আৰু এতিয়া ৰেডিঅ' বুলি কওঁতে ৰেডিঅ'ৰ যিটো জনপ্ৰিয়তা অতীতৰ আৰু এতিয়াৰ মাজত পাৰ্থক্যটো আপুনি জানেই কাৰণ ৰেডিঅ' এতিয়া খুব কম সংখ্যক মানুহেহে শুনে গতিকে সেই বিষয়টোৰ ওপৰত অকণমান ক'ব নেকি কিয় ৰেডিঅ' অলপ হ'লেও মানে কম জনপ্ৰিয়তাটো কমিছে অলপ খুব থাকে মনলৈ খুব আহে নেকি যে নতুন প্ৰজন্মই কিয় ৰেডিঅ'টোক ইমান আচলতে নেগলেক্ট কৰিছে বা আঁতৰাই চলিছে কিন্তু কিছু কিছু ক্ষেত্ৰত আপুনি চাব গ'লে মুম্বাইত হওক বা দিল্লীত হওক বিশেষকৈ গুৱাহাটীতো এই যিবিলাক প্ৰাইভেট ৰেডিঅ' চেনেল সেইবিলাক কিন্তু চলি আছে 92.7 FM ৰেডিঅ' মিৰ্চি সেইবিলাক কিন্তু দিনটো লগাই থৈ দিয়ে কিন্তু সেইটো বিষয়ে অকণ কওকচোন তাৰমানে কি ৰেডিঅ' একেবাৰে যে নুশুনে তেনেকুৱা নহয় মানে এটা সময়ত চাগে অকণমান কমিছিল কিন্তু এতিয়া সেইবোৰ চেনেল আহিছে প্ৰাইভেট চেনেলবিলাক আহিছে যেনেকৈ আমাৰ আগতে দূৰদৰ্শনটো আমি টিভিত চাইছিলো এতিয়া ধৰক আমি বিভিন্ন চেনেল আহিলে তেনেকে ইয়াতো মানে তেনেকুৱা চেনেল FM চেনেলবিলাক আহিছে সেইবিলাক কিন্তু আমাৰ ৰেডিঅ' কিন্তু মানুহে শুনে আমি কেনেকৈ গম পাওঁ তেওঁলোকে চিঠি দিয়ে আমাৰ আমুক হৈছে তামুক মানে আমাৰ অনুষ্ঠানৰ গীত শুনিবৰ কাৰণে কিছুমান চিঠি আহে এতিয়া আকৌ ফোন ইন অনুষ্ঠান আছে ফোনত ফোন কৰিব তেওঁলোকে যে আমি এইটো গান শুনিব বিচাৰিছো আমুকৰ কণ্ঠত আমি শুনাই দিওঁ গতিকে জনপ্ৰিয়তাটো কমা নাই বুলিয়ে লাগে আৰু আজিকালি কি হ'ল গাড়ীত FM থাকে মানুহে মানে বিভিন্ন মানুহে এইবিলাক শুনি থাকে মই এতিয়া কেতিয়াবা ক'ৰবালৈ গ'লে মোক সোধে বা কালি আপুনি মাছৰ বিষয়ে ল'লে ন বিৰাট ভাল লাগিল মই একদম ৰহাৰ পৰা নগাঁও পালোহি শুনিয়ে আছো কেতিয়াবা মই স্কুলৰ পৰা ল'ৰা ছোৱালী আনিব যাওঁ তাতো তেনেকৈ ভাল লাগে তাৰপিছত এবাৰ আমাৰ ডিস্কখন লগাবলৈ আহিলে টিভিৰ সেই মানুহজনে যেতিয়া ডিস্কখনত মানে লগাই আছে মই কথা কৈ আছো যে মানুহজনে মিচিক মিচিক হাঁহি আছে মই সুধিলো কি হ'ল আপোনাৰ কৈছে নহয় আপুনি ৰেডিঅ'ত কৰে মই বোলে কেনেকৈ কৈছে এইটো মাতেই মই শুনি থাকো মোৰ দোকানত মই ৰেডিঅ' ফিক্স কৰি থৈছো ইমান এটা ভাল লাগে গতিকে এইটো জনপ্ৰিয়তাটো কমা নাই যেন লাগে কিন্তু মানে মোবাইলত শুনে মানুহে আজিকালি ঘৰে ঘৰে ডাঙৰ ডাঙৰ ৰেডিঅ' নাই আৰু সেইটো কথা নাই তথাপিও অলপ ক'ৰবাত নহয় ক'ৰবাত অকমান কমিছে বাৰু কিন্তু আগতে আমি যেনেকে একদম কাণ পাতি শুনো এতিয়া কল্পতৰু দিব এতিয়া নাটক দিব এতিয়া তেনেকে নহয় মানে সেই দূৰদৰ্শনো একেই হৈছে একেই হৈছে যেনে আপোনাৰ DD1 আগতে আমি চাওঁ হয় সেইটো এতিয়ানো
খুব কম মানুহে চাই। এতিয়া মানুহে চাওক চেনেল কিমান আছে, এতিয়া হাজাৰ হাজাৰ চেনেল আছে, ৰং বিৰং লাগে মানুহৰ। এতিয়া এটা চেনেল জানো মানুহে পুৰা চায়? এখন চিৰিয়েল পুৰা নাচায়, এনেকুৱা অকমান চালে ফটকে কাটি আকৌ বেলেগ এটা গ'ল। তাৰপিছত কিবা কাৰণত বোলে ভাল লগা নাই, মোবাইলটো দিয়া, মোবাইল স্ক্ৰল কৰি আছে। মানুহৰ সময় সাপেক্ষে মানে ৰুচিবোধৰ সলনি হৈ থাকে, গতিকে মানুহবিলাক তেনেকুৱা হৈ গৈছে। মানুহ যিহেতু এতিয়া কৃষকবাণী, হয়, কৃষকবাণীটো আজি 20 বছৰ আগত বা 15 বছৰ আগত যিমান কৃষক আছিল, আজি জানো কৃষক সিমান আছে? লাহে লাহে কৃষক কমি কমি আহি আছে। মাটি কমি আহিছে, কৃষক কমি আহিছে। কৃষক কমি আহিছে, গতিকে কোনে খেতি কৰিব? হয় হয়। এতিয়া খেতিৰ বতৰাটো, কৃষকৰ বতৰাটো কৃষকসকলে শুনি খুব ভাল পায়। এইটো কৰিব লাগে, এইটোৱে আমালৈ ফোনো কৰে। ফোনো কৰে আপোনালোকে। সেই কৃষক কমি আহিছে মানে কি, তেওঁলোকে এতিয়া নুশুনাও হৈছে যে কৃষক কমাৰ লগে লগে যিখিনিয়ে কৰি আছে সিহঁতে যথেষ্ট মন দি শুনিব, সেইটোৱে। মানে কিন্তু সেই দোকানতে হওক বা কৰবাতে হওক আজিকালি আকৌ ৰেডিঅ'ৰ সেইটো আহিছে আৰু আহিবই লাগে, আহক। হয় হয়, যিহেতু এটা খুব জনপ্ৰিয় মাধ্যম আছিল, সেইটো আকৌ জনপ্ৰিয় হওক। হয় হয়, কিন্তু ভাল লাগে যিমান হেৰি নকৰক আপুনি, ৰেডিঅ'ৰ এটা বেলেগ এটা মানে আমেজ আছে। হয়, নাটকেই কৰক বা অনুষ্ঠানেই কৰক, ভাল লাগে। আৰু মই মাজতে নহয়, প্ৰায় শুনো ৰেডিঅ'ত যে নাটক কিছুমান দিয়ে নহয়, তেওঁলোকৰ যিটো মানে একদম মানুহ আমি কোনো নেদেখো, অকল ভইচটোহে শুনি থাকো। সেই ভইচটোতে মানে সেই পৰিৱেশটো তেওঁলোকে সৃষ্টি কৰি দিয়ে। একদম ধৰক তেওঁলোকে দুজন মানুহে কথা পাতি আছে, কথা পাতি থাকোতে এনেই কথা পাতি থাকিলে যিটো ধৰক মানুহকেইটাক যদি আমি চকুৰে নেদেখো, এনেই কথা পাতি আছে বুলিয়ে জানো, কিন্তু তাত মানে সেই বেকগ্ৰাউণ্ড মিউজিকৰ সৈতে বিজুনী, ঢেৰেকনি, তাতে আকৌ জিলিৰ এটা শব্দ, গম পোৱা যায় যে ৰাতিৰ পৰিৱেশ আৰু বাহিৰত বৰষুণ পৰি আছে, তাৰ ভিতৰত কথা বতৰাবিলাক ৰুমটোৰ ভিতৰত বা শুব লৈছে, শুব লওঁতে কথা বিলাক পাতি আছে। সেই গোটেই পৰিৱেশটো মানে সাংঘাতিক এটা মানে হেৰি মানে ভিজুৱেল আহি যায়। চাহকাপ খাইছে, এতিয়া চাহকাপ এতিয়া মানে আমি কেমেৰাত কেনেকে এনেকে দেখুৱাই দিলো খালে, তাত আকৌ চাহৰ অকমান যেনকে এটা শব্দ হব, বাছ ধুনীয়াকে গম পাই গ'ল। সঁচাকৈয়ে বৰ ধুনীয়া চাহ বনাইছা তুমি, এই মানে তেনেকুৱা মানে বুজাই দিয়ে, একদম ক্লিনকে বুজাই দিয়ে। মানে সেইটো এটা বেলেগ এটা আৰু পৰিৱেশ, মানে নাটকখন যদি শুনি থাকে একদম মানে সোমাই যাব। আৰু খুব শুনো মই দিদি ভাৰতীৰ যে কিছুমান প্ৰগ্ৰাম দিয়ে সেইবিলাকো, আৰু এই আৰ্টিষ্ট সকলৰ ইণ্টাৰভিউ দিয়ে নহয়, সেইবিলাকো শুনো। আৰু আমাৰ চাইণ্টিষ্ট সকলৰ দিয়ে, বিভিন্ন ধৰণৰ শিল্পী পৃথিৱী বুলি কৈ আছে আমাৰ নগাঁৱত, বিভিন্ন আমাৰ শিল্পীসকল আছে, বয়োজ্যেষ্ঠ লোকসকল আছে, তেওঁলোকৰ স্বাস্থ্য শিতান আছে, মানে যোনে আচলতে শুনে সি এৰিব নোৱাৰে। আৰু এটা কথা, আমি এতিয়া টিভিটো চাইছো, টিভিটো মই বেয়া বুলি ক'ব নাযাওঁ, কিন্তু আমি বহি পেলাই চাই থাকিব লাগিব, কোনো লৰচৰ কৰিব নোৱাৰো। আপুনি ৰেডিঅ'টো লগাই পেলাই আপুনি কাম কৰি থাকিব পাৰিব, খেতি পথাৰতো কাম কৰি থাকিব পাৰিব, বা এনে ঘৰুৱা কাম বন কৰি আছে, কাণত আপোনাৰ ৰেডিঅ'টো বাজি আছে, আপুনি নগাঁৱৰ পৰা গুৱাহাটী পাবগে, সেইটো আৰামছে গৈ আছে তেনেকুৱা। খুব ভাল লাগিল ৰেডিঅ'ৰ বিষয়ে জানি। এইবাৰ আপোনাক সুধিম যে আপোনাৰ জীৱনৰ আটাইতকৈ ভাল লগা সময়খিনি আৰু আটাইতকৈ বেয়া লগা, দুখ লগা সময়খিনিৰ বিষয়ে অকণমান কওক। মানে এনেকুৱা এটা সময় যিটো ভাবিলে এতিয়াও ভাল লাগে, সেই সময়খিনি, আৰু এনেকুৱা এটা সময় যিটো এতিয়াও দুখ লাগে যে মোৰ এনেকুৱা হৈছিলেগে, সেই অকণমান কওক। ভাল লগা সময় মোৰ বহুত আছে। মই মানে যেতিয়া মেট্ৰিক মই ফাৰ্ষ্ট ডিভিজন পাইছিলোঁ, তেতিয়া দিনত ফাৰ্ষ্ট ডিভিজন পোৱাটোৱে বহুত ডাঙৰ কথা মানে। তাৰপিছতে এই জাজৰিত পৰাই দিছিলোঁ মই, তেতিয়া মানে আমাৰ একে শিৱসাগৰৰ পৰা মামাহঁত ৰাতি আহি সিহঁতে মানে ৰাতিপুৱা জগুৱাই পেলাই মোক মিঠাই খুৱাইছে, কাপোৰ কানি এগালমান দিছে, মই বিৰাট ভাল পালোঁ মানে। কিমান চনৰ সেইটো? 87। 87ত আপুনি ফাৰ্ষ্ট ডিভিজন মেট্ৰিক পাইছে, সেইটোতো কেনেকুৱা এটা কথা। তাৰপিছত মই নগা কলেজত হায়াৰ ছেকেণ্ডেৰী পঢ়িলোঁ, তাৰপিছত বি বৰুৱাত গ'লোঁ। তাৰপিছত সেইটো এটা আপোনাৰ জীৱনৰ ভাল লগা সময়। তাৰপিছত মই আৰু কিছুমান ভাল লগা সময় আছে বাৰু, ধৰক মই ৰেডিঅ'ত যেতিয়া কামটো পাই গৈছিলোঁ তেতিয়া মোৰ ভাল লাগিছিল। তাৰপিছত তেনেকে আৰু বিভিন্ন চিৰিয়েলত বা চিনেমা এখনতো মই চান্স পাইছিলোঁ, সেইবিলাক যেতিয়া মানে এক্টিং কৰিবলৈ গৈছিলোঁ, সেইবিলাকো ভাল লগা সময় আছে। আৰু মই বহুত ভাল ভাল মানুহ লগ পাইছোঁ, মানে নিপন গোস্বামীহঁতক পাইছিলোঁ,
শৈল বৰুৱা তেখেত ঢুকালে, তেখেতে মোক বহুত অভিনয়ৰ কথা শিকাইছিলে। আমি সমন্বয় চিৰিয়েলখন যেতিয়া কৰি আছিলোঁ দূৰদৰ্শনতে, বিষ্ণু খাৰঘূৰীয়াক পাইছোঁ, তাৰপিছতে মই মানে বহুত ভাল ভাল মানুহ লগ পাইছোঁ জীৱনত। সেইখিনি মানুহৰ মানে আদৰ্শৰে মই মানে অনুপ্ৰাণিত হ'ব বিচাৰোঁ। মানে তেখেতসকলে কেনেকে আছিল, কিমান তেতিয়া দিনতে কিমান ষ্ট্ৰাগল কৰি কেনেকে মানে ওপৰলৈ গৈ প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'ল, সেই তেনেকুৱা। কিন্তু মোৰ বেয়া লগা সময় আছে। বেয়া লগা সময় এইবিলাক এনেকুৱা ধৰণৰ, কেতিয়াবা মই এই অভিনয় ক্ষেত্ৰখনৰ কথাকে কওঁ, মোক মানে ধুনীয়াকে মাতে, মানে আপোনাক চিৰিয়েলখনৰ কাৰণে লাগিব, কাইলৈ আহকচোন। গ'লো, তাৰপিছত হঠাৎ কি জানো হৈ যায় ক'ব নোৱাৰো, আপুনি যাওকগৈ, আপোনাক মাতি আছো, তাৰপিছত আকৌ নেমাতে। তেতিয়া মনটো বেয়া লাগে। এবাৰ আকৌ এনেকে শ্বুটিং কৰিবলৈ মাতিলে, মই একদম কাপোৰ চাপোৰ ইস্ত্ৰি কৰি ৰেডি যাম, তাৰপিছতে আকৌ ৰাতি 11টামান বজাত ফোন কৰিছে, দাদা আহিব নালাগে। সেই এনেকুৱা কিছুমান দিগদাৰ লাগে। মানে মানুহে এটা কথা ক'ব লাগে, আমি এটা ভাল পোৱা কাম এটা, হয় নে নহয়? সেই তেনেকুৱা। আৰু কেতিয়াবা মোক আকৌ বহুতে পইচা মাৰিছে চিৰিয়েল কৰিবলৈ যোৱা, পইচা মানে বহুতে মানে মোক দিয়া নাই। পইচা দিম বুলি পিছত দিম বুলি কয়, যাওক মানে নকওঁ মই কিছুমান। মানে মই এতিয়া মঙলদৈত এখন চিৰিয়েল কৰিছিলোঁ, মই নামটো নকওঁ, বেয়া কথা হ'ব এই চেনেলত। তেওঁ মানে মই তেজপুৰৰ পৰা অহা যোৱা কৰিছিলোঁ মঙলদৈলৈ, সেই সময়ত 1 সপ্তাহমান গ'লো। তেওঁ ক'লে আপোনাক আৰু লাগিব, এতিয়া যাওক। আজিলৈকে পইচা দি দিলে। তেনেকে মই গুৱাহাটীতো মই ৰুম লৈ পেলাই থাকো হোটেলত। সেই এতিয়া মানে খুব ভাল ভাল চিৰিয়েল তেওঁলোকে কৰি আছে, কিন্তু মোক নামাতে। কিন্তু মোৰ চিৰিয়েলৰ কিছুমান পইচা মোক আজিলৈকে নিদিলে। সেইবিলাক বেয়া লাগে। বেয়া লাগে। কাৰণ নিজৰ পৰা খৰচ কৰি তাৰ বিনিময়ত বৰ বেছি পইচা আমাক নিদিয়ে। কাৰণ কি মই কৈছো, মোক বহুত মাজতে গেপ হ'ল। তেতিয়া মোৰ পিছৰ চামৰ ল'ৰা ছোৱালী এতিয়া বহুত এষ্টাব্লিছ, কিন্তু মোক তেনেকে মানে হেৰি নকৰে। কিন্তু নাটক কৰা মানুহখিনি মোক জানে, মই যে আগতে নাটক চাটক কৰিছিলো বা হেৰি কৰিছিলো, আৰু মোৰ লগৰ কিছুমানে জানে। সেইখিনি সময়ত মোৰ বেয়া লাগে, কিয় এনেকে মাতিম বুলি কৈ তাৰপিছত আকৌ নেমাতে। আকৌ কেতিয়াবা এনেকুৱা হৈছে, আপোনাৰ দাড়িখিনি কাটি দিবচোন, দাড়িও কাটি দিওঁ, মাতেও, লোকেশ্যনতো যাওঁ। তাৰপিছত কয় আজি শ্বুটিং নহ'ব আপোনাৰ, পৰহিলৈ হ'ব। সেই পৰহিটো আৰু নাহে। এইবিলাক মানে মোৰ অকণ অসুবিধা লাগে। আৰু মই মানুহটো মানে ষ্ট্ৰেট ফৰৱাৰ্ড, মই চিধা চিধি, আৰু মই মানে পলিটিক্স নাজানো। আৰু আজিকালি প্ৰিয় হলেও সত্য, এই চিৰিয়েল বিলাকত লবি আহি গ'ল। মানে লবি মানে তেওঁলোকে তেওঁলোকৰ ভাল লগা কিছুমান মানুহ আছে, মানে তেওঁলোকক লৈয়ে কৰি থাকে। নতুন বা তেনেকুৱা মুখ তেওঁলোকে নকৰে। তেওঁলোকে দিব। আৰু কিছুমান কথা আছে, তেওঁলোকৰ মানে মাহী পেহী জেঠাই এইবিলাকৰ ল'ৰা ছোৱালী বিচাৰি ফুৰে, অভিনয় লাগে নাজানো, এনেকুৱাও মই পাইছো। সেইবিলাক দুখ লাগে। মই সেইকাৰণে এতিয়া অলপ বিৰতি লৈছো আৰু এইবিলাকৰ পৰা, মানে ভাল নলগা হৈছে। এতিয়া সামগ্ৰিকভাৱে আপুনি অভিনয়ৰ লগত জড়িত, হয়, পৰিচালক নিজে, নাট্যকাৰ নিজে, বহুদিন নাটক লিখা নাই। কিছুমান পাৰিবাৰিক অসুবিধাৰ কাৰণে, মোৰ দেউতা ঢুকাল, মোৰ ভাইটি ঢুকাল, মোৰ মা ঢুকাল। তাৰপিছতে মানে মই সেইকাৰণে হেৰি কৰি আছো, এতিয়া আকৌ নতুনকৈ মানে লিখিম বুলি মই এটা মানে হেৰি কৰিছো, মনতে ভাবিছো যে এনেকে থাকিলেতো নহব, গতিকে মই আগবাঢ়িব লাগিব। আপুনি ভৱিষ্যত প্ৰজন্ম, নতুন প্ৰজন্মক আপোনাৰ ফালৰ পৰা কি বাৰ্তা দিব? আৰু লগতে আপোনাৰ এই যে আপুনি ক'লে এইমাত্ৰ আপোনাৰ মন যায় এনেকুৱা এনেকুৱা কৰিবলৈ, বা এনেকুৱা এটা পৰিকল্পনা যে নিজে ভাবিছে নেকি কিবা পৰিকল্পনা, ভৱিষ্যত পৰিকল্পনা, আৰু আপোনাৰ নতুন প্ৰজন্মক আপোনাৰ ফালৰ পৰা এতিয়া আহ্বান? মই ইমানখিনি সামৰ্থ্য হোৱা নাই যে মই নতুন প্ৰজন্মক কিবা এটা কম, কিন্তু মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰাহে কৈছো দেই, যে তেওঁলোকে অভিনয়ৰ কথা সুধিছে, অভিনয় ক্ষেত্ৰত অভিনয় অনাতাঁৰ সকলো সামগ্ৰিকভাৱে আপুনি গোটেইটো সামৰি পেলাই আপুনি নতুন প্ৰজন্মক কি ক'ব? নতুন প্ৰজন্ম এটাই কথা, আজিকালি যিবিলাক ধৰক সমাজত অৰাজনৈতিক মানে কিবা কিছুমান অনীতি, কিছুমান মানে দুৰ্নীতি, অৰাজকতা এইবিলাক চলি আছে। ধৰক ড্ৰাগছৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ হত্যা, লুণ্ঠন কিবা কিবি চলি আছে। আমাৰ যুৱ সমাজ কিছুমান বিপথে পৰিচালিত হৈছে, নহয় নে? আমি যদি এই মানে ধৰক কি কয় এইটো, সংস্কৃতিৰ লগত আমি যদি নিজকে বিলীন কৰি দিব পাৰো, আমি যদি নতুন সৃষ্টিৰ কথা ভাবিব পাৰো, তেনেহলে আমি এইবোৰ
মানে দুৰ্নীতিৰ পৰা এইবোৰৰ পৰা আমি হাত সাৰি থাকিব পাৰিম। আমাৰ নৱপ্ৰজন্মই যদি ভাল কথা এটা কৈছে আপুনি। হয়, মানে সংস্কৃতিটো এনেকুৱা এটা বস্তু, আপুনি গানেই গাওক বা আপুনি অভিনয়ে কৰক বা চিত্ৰশিল্পীয়ে হওক, কিবা কাহিনীয়ে লিখক, কাহিনীয়ে লিখক, পৰিচালকে হওক, কিতাপৰ লগত আপুনি হেৰি হওক বা কিতাপ পঢ়ক, এইবিলাক কিন্তু একদম মানে এটা মানে খুব ভাল হ'ব। মানে আমি এতিয়া অবাবতে মোবাইলটো চাই বিভিন্ন ধৰণৰ হেৰি চাই থাকোঁ বা ক'ত কি হৈছে নহৈছে, আমি অস্থিৰ হৈ পৰিছে আমাৰ আজিৰ নৱপ্ৰজন্ম। তেওঁলোকে ডিচিশ্যন ল'ব পৰা নাই। যিসকলে পঢ়িছে, ভাল ৰিজাল্ট কৰিছে, তেওঁলোকৰ কথা মই ক'ব যোৱা নাই, কিন্তু বেছিভাগ মানুহে আমি নিৰাশাত ভুগিছোঁ, হতাশাত ভুগিছোঁ। আমাৰ যুৱ প্ৰজন্মই যদি আপুনি ক'লে যেনেকে ৰেডিঅ'ৰ কথা, আগ্ৰহী হ'ব লাগিব। আগ্ৰহ যদি থাকে, ইচ্ছা শক্তি যদি থাকে, মনত প্ৰবল ইচ্ছা শক্তি থাকিব লাগিব, আৰু সেয়া ভগৱানেও সহায় কৰে। আৰু তেওঁ কষ্ট কৰিব লাগিব আৰু ধৈৰ্য ধৰিব লাগিব। সদায় কয় নহয়, কষ্ট আৰু ধৈৰ্যৰ ফল সদায় মিঠা। তেওঁলোকে নিশ্চয় মানে উন্নতিৰ শিখৰত অৱতীৰ্ণ হ'ব পাৰিব। ধন্যবাদ, খুব সুন্দৰ কথা ক'লে। এয়া আছিলে ইমৰান হুছেইন ডাঙৰীয়া। আপোনালোকক তেখেতৰ পৰিচয়টো ইতিমধ্যে দিলোৱেই। তেখেতৰ মনৰ কথা, তেখেতৰ জীৱনৰ কথা আমি কিছু হ'লেও বহলাই গম পালোঁ আজি এই অনুষ্ঠানটোৰ যোগেদি। আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ দাদা, আপুনি ইমান ব্যস্ত জীৱনৰ মাজত অকণমান সময় আমাক দিয়াৰ বাবে। তোমালোকলৈ বহুত বহুত ধন্যবাদ। আজি তুমি ইমান কষ্ট কৰি আমাৰ ঘৰলৈ আহিলা আৰু মোৰ পৰা মোৰ জীৱনৰ কিছু কথা জানিলা বা আমাৰ দৰ্শকেও গম পালে। গতিকে সকলোৰে আশীৰ্বাদ লাগিব মোক, আৰু তুমি যে আহিছা সেইটো মোৰ বাবে এটা আশীৰ্বাদ বুলিয়ে মই ধৰিছোঁ। গতিকে বহুত বহুত ধন্যবাদ থাকিল। তোমালোকৰ বাৰ্তালাপ, যোনটো চেনেল অনুষ্ঠান, সেইটো যাতে বহুত ওপৰলৈ যাব পাৰে তাকে কামনা কৰিলোঁ। ধন্যবাদ। বিশেষ বাৰ্তালাপৰ অনুষ্ঠানত আজিলৈ আমি ইমানতে সামৰিলোঁ। নমস্কাৰ।